আপুনি কি আপোনাৰ সম্পূৰ্ণ শোল্ডাৰটো পুৰা ডাঙৰ দেখাব খোজে নেকি আৰু বেছি শক্তিশালী কৰি ৰাখিব খোজে নেকি তেনেহ'লে এইকেইটা এক্সাৰচাইজ আপুনি কৰক মই আপোনাক 3টা এক্সাৰচাইজ দিম যাতে আপোনাৰ শোল্ডাৰটো পুৰা প্ৰপাৰ ট্ৰেইনিং হৈ যাব শোল্ডাৰ ট্ৰেইনিং সিৰিজৰ পাৰ্ট 3 আজি কথা পাতিম আমি ৰিয়াৰ ডেল্টৰ মাসলৰ বিষয়ে ৰিয়াৰ ডেল্ট আমি কেনেকৈ ট্ৰেইন কৰিম এক নম্বৰত আপুনি কৰিব ৰিভাৰ্স ফ্লাই যেটো আপোনাৰ পুৰা ৰিয়াৰ ডেল্টত টাৰ্গেট কৰে 3টা या 4টা সেট কৰিব 15টা ৰিপিটিশন আৰু গোটেইটা ৰেপছ আপুনি ফিল কৰিব কন্ট্ৰোলত কৰিব 2 নম্বৰত আপুনি কৰিব ফেস পুল কিবা আপোনাৰ ৰিয়াৰ ডেল্টত টাৰ্গেট কৰে सेम सेट सेम रेप्स নিজৰ মাইন্ড কন্ট্ৰোলত কৰিব আৰু ফিল কৰিব গোটেইটো ৰেপছ 3 নম্বৰত কৰিব বেণ্ড বা ডাম্বেল ফ্লাই এটো আপুনি চেষ্ট সাপোৰ্টেড কৰিব পাৰে বা ফ্ৰী বেণ্ড বাৰত আপুনি কৰিব পাৰে सेम रेप्स सेम सेट নিজৰ কন্ট্ৰোল কৰিব ফিল কৰিব গোটেইটা ৰেপছ এইকেইটা ভেৰিয়েচন আপুনি একমাহ ফলো কৰক তেতিয়া সব আপুনি কিমানটো ৰিজাল্ট দেখা দিয়ে আৰু এইকেইটা আছিলে শোল্ডাৰ সিৰিজৰ এন্ট্ৰিয়াৰ পোষ্টিৰিয়ৰ আৰু লেটাৰেল মাসলৰ ট্ৰেইনিং তো গোটেইকেইটা আমি একেলগে কম্বাইন কৰি পিনে গোটেই শোল্ডাৰ এক্সাৰসাইজ কেনেকৈ কৰিব লাগে এইটো আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম আৰু এটা আপোনাক জনাই দিওঁ শোল্ডাৰ যেনেকৈ 3টা মাসল আমি প্ৰপাৰলি ট্ৰেইন কৰিব লাগে যেতিয়া আমাৰ শোল্ডাৰ গ্ৰোথ হ'ব सेम তেনেকৈ গোটেই বডিত আমাৰ এটা মাসল লাগে সেইকেইটা মাসল আমি প্ৰপাৰলি টাৰ্গেট কৰি কিনে আমি যদি ট্ৰেইনিং কৰোঁ তেতিয়া আমাৰ বহুত জলদিকৈ ৰিজাল্টটো পাম তো নেক্সট ভিডিঅ'ত আমি গোটেইটো শোল্ডাৰ কভাৰ কৰিম আৰু তাৰপিছত আমি বেলেগ মাসল লৈ যাম তেতিয়ালৈ সুস্থ থাকক হেল্থ থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে তো ভিডিঅ'টো আপোনাৰ লগৰবোৰক শ্বেয়াৰ কৰক আৰু ষ্টে ফিট ষ্টে হেল্থি থ্যাংক ইউ